নিজৰ এখন ঘৰ হোৱাটো সকলোৱে বিচাৰে। ঠিক তেনেদৰে ময়ো বিচাৰোঁ আৰু সেইকাৰণে মই মোৰ নিজৰ ঘৰখন বনাই আছোঁ। আৰু আপোনালোকক আজি দেখাওঁগে ব'লক মই ঘৰটো কেনেকৈ বনাই আছোঁ, কেনেকুৱা হ'ব আৰু কিমান কাম বাকী আছে। এইটো হৈছে আমাৰ ঘৰ আৰু দেউতাই বনোৱা। ইয়াত আমি গোটেই পৰিয়ালটো একেলগে থাকোঁ আৰু আমাৰ পৰিয়ালত দেউতা, মা, দাদা, বৌ, ভতিজা, মই আৰু মোৰ ভণ্টি এজনী আছে। ভণ্টি অৱশ্যে নাছিলে, কেইদিনমানৰ আগতে ঘৰলৈ আহিছেহে। এতিয়া আমি 7টা মানুহ। ঘৰটো কেতিয়াবা সৰু সৰুৱে লাগে যেতিয়া আলহী দুলহী আহে। সেইকাৰণে মই মোৰ ফেক্টৰীটোৰ কাষতে মই নিজৰ কাৰণে ঘৰ এটা বনাম বুলি ভাবিয়ে আছিলোঁ। কিন্তু মাক দেউতাকৰ ল'ৰা ছোৱালীৰ প্ৰতি মৰমটো অলপ বেলেগ নহয়নে, এৰিব নিবিচাৰে। সেইকাৰণে মায়ে ক'লে বোলে নহয় একেটা কেম্পাছতে থাক, আৰু সেইকাৰণে এয়া মোৰ ঘৰ বনাই আছোঁ। ইমান দিনে দেউতাই বনোৱা ঘৰত থকাৰ কাৰণে বুজি পোৱা নাছিলোঁ। এতিয়া নিজৰ পকেটৰ পৰা দিব লগা হোৱাতহে কষ্টবিলাক বুজিছোঁ। আৰু এইফালৰ পৰা এণ্ট্ৰেঞ্চ আৰু এইটো এটা লিভিং ৰুম ৰাখিছোঁ, ডাঙৰ আহল বহল ধুনীয়াকৈ বহিব পৰা। আৰু লগতে এইফালে দেখিছে এইটো এটা কিটচেন, অ'পেন কিটচেন হ'ব। তাৰ লগতে এটা গেষ্ট ৰুম ৰাখিছোঁ আলহী দুলহী আহিলে থাকিবৰ কাৰণে। আৰু মোৰ আকৌ আলহী দুলহী বেছি হয় বুজিছেনে। আৰু এইফালে সৰুকৈ বেলকনি এখনো দিছোঁ যাতে কেতিয়াবা মন গ'লে বাহিৰত বহিব পৰা যায়। আৰু দেখিছে এইটো কিটচেন, লিভিং ৰুম একেলগে, গেষ্ট ৰুমৰ কাষতেই এইফালে এটা ডাইনিং ৰুম বনাইছোঁ। এইটো ডাইনিং ৰুম আৰু তাৰ লগতে এটা টয়লেট বনাইছোঁ সকলোৰে কাৰণে, এইটো কমন হ'ব। আৰু লগতে এইফালে যিকেইটা মাষ্টাৰ বেডৰুম হ'ব এই পাছফালে বনাইছোঁ। এইটো এটা বেডৰুম হয়, মাষ্টাৰ বেডৰুম, আৰু এইটো এটা মাষ্টাৰ বেডৰুম য'ত এটাচ বাথৰুম, বেলকনি দুটাতে থাকিব। আৰু পাছলৈ মই আৰু দেখাই থাকিম বাৰু, এতিয়া কাম লাগিহে আছোঁ, চাই থাকিব ভিডিঅ'বিলাক।